কি খবৰ আপোনালোকৰ মই আপোনালোকে চাই আছে লখিমপুৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আজি আছোঁ লালুক কেন্দ্ৰীয় আজি বোলে একদম গায়ক চাই আহিব চ' আমি গায়ক চাই আহিব মানে আশ্চৰ্য বৰপাত্তা আহিব চ' আৰু কেকে মোহন আহিব বোলে আমি মানে এখন আছোঁ চাওক এইখন লালুক কেন্দ্ৰীয় ৰঙালী বিহু চ' যেতিয়া কেকে মোহন আহিব তেতিয়া আপোনালোকক দেখাই আছোঁ ভাই এইখন একদম আশ্চৰ্য বৰপাত্তা এতিয়া কেকে মোহন উঠিব প্ৰথম কেকে মোহনৰ পিছত মানে আশ্চৰ্য বৰপাত্তা উঠিব চ' আপোনালোকৰ আশ্চৰ্য বৰপাত্তা চৰপাত্তা সিহঁতি আহিলে মানে দেখুৱাম এখন লালুক কেন্দ্ৰীয় ৰঙালী বিহু আমাৰ লালুকৰ কেন্দ্ৰীয় একদম বৰ হেভিকৈ পাতে মানে ব'লক যাওঁ অকল এইটো মানে আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু চ' কেন্দ্ৰীয় ৰঙালী বিহু স্মৃতিবোৰ চ' এইটো চাওক স্মৃতি দৰ্পণ চ' ব'লক এতিয়া যাওঁ আমাৰ ৰঙালী বিহু সন্মিলনত আহিলে মই মানে বিশেষকৈ বক্সবিলাক চাওঁ বক্সবিলাক এই চাউণ্ড বক্সবিলাক একদম পূৰা JBL হেভি বক্স বহুত ভাল লাগে এইবিলাক কেকে ডাঙৰ আহি গ'ল কেকে ডাঙৰ এখন গাড়ী কেকে ডাঙৰ এবাৰ কেকে মোহন আহি গ'ল লালু পাখি নাজানো নাচ মাৰিছিল দেখাই নাই খুব ভাল লাগিছে দুজন গ্ৰেট এক্টৰ বহুত ভাল লাগিছে অকণমান ৰিহাৰ্চেল কৰি আহিছোঁ বেয়া পাইছে নেকি বেয়া নাপাব লালুকে দুজন খুব ভাল অভিনেতা পালোঁ তেওঁলোকে এটা স্ক্ৰিপ্টটো লৈ পেলাই ডাইলগবোৰ ভগাব পৰা নাই মই ইজনক অকণমান ভগাই দিওঁ ইজনক অকণমান ডাইলগ ভগাই দিওঁ বাকী দোকানখন তুলসী দলে মৃগ পৰু চৰে ধনী মানুহে দল দিবলৈ চলায় ভাবিছিল মই অকণমান ধৰি আহিছোঁ এইটো ক'ব গ'লে জানে জানো এই দোকানৰ মানে কাষৰ মানুহৰ বিয়া আছিলে দৰা আহি পেলাই গা পাই মিলি থৈ আহিছে মই থাপ মাৰিলে গুচি আহিছোঁ বোলো একদম ধুনীয়াকৈ আজি ফাংচনটো কৰি ইয়াৰ পৰা যে তাক দৰা ধৰা দিম কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰা নাই এটা কথা লক্ষ্য কোনো কৰা নাই বোলে এলৈ গুটি তেলৈ গুটি কচু পাতে ভাল মঞ্চ মোহন আছে বুলি ভাবো বাপেকে চব ভিডিঅ' কৰি লৈছোঁ ঘৰৰ মানুহক দেখুওৱা আমাক সোধে নহয় আমুকত যে গ'লি কেনেকুৱা হয় আমি কওঁ ভাল লাগে বহুত মানুহ আমাক একেচা সৰকাৰটো আহি গ'ল তোমাৰ লাভ থাকি তুমি নিজে উঠিলানে কোনোবাই উঠাই দিলে আমাৰ মাইনাটো কোনে উঠাই দিলে বাৰু তাক ওপৰৰ পৰা দেখি কেনেকুৱা লাগে হা চবেইতো তোমাক সদায় এনেকৈ
গাঁৱত কিন্তু নেদেখো তাই চহৰলৈ গ'ল বুলি শুনিছো আজিকালি লালুকত নেদেখো তাই চহৰলৈ গ'ল বুলি শুনিছো পিছে যিখন